प्राइमारी अंतर्गत जिमानखिनि गाँव आछे এই অঞ্চলৰ পৰা আজি যে জয়নিং কাৰ্যসূচী ইয়াত মানে 52 জন ব্যক্তি আহি পেলাই যোগদান কৰিলে আৰু তেওঁলোকে বেলেগ নহয় ইউপিপি দলৰ কৰ্মকৰ্তা হয় লিডাৰ হয় আৰু তেওঁলোকে বেলেগ নহয় বিজেপি দলৰ পৰা আহিছে গতিকে বিজেপি দলৰ আৰু ইউপিপি দলৰ বহুখিনি গণ্যমান্য ব্যক্তিসকলে আজি ইয়াত আহি পেলাই যোগদান কৰিলে তাৰ কাৰণে মই তেওঁলোকক মানে ধন্যবাদ দিছোঁ আদৰি লৈছোঁ আৰু ভৱিষ্যতে আমি একেলগে কাম কৰিম বুলি প্ৰতিশ্ৰুতি আমি কৰিছোঁ তো ৰাইট এতিয়া জানো প্ৰমোদ বড়ো চৰকাৰখনে এতিয়া কি চৰকাৰ চলি আছে আমি সেইটো জানো সকলোৱে জ্ঞাত হয় আজি 24-25 বৰ্ষৰ পইচা আজি ঘূৰি গৈছে বিদেশীত ঘূৰি গৈছে সেই এটা বছৰত তেখেতে এইখিনি মানে ছাপ'জ 800 কোটি টকা তেখেতে খৰচ কৰিব পৰা নাই যাৰ কাৰণে এতিয়া মানে 230 কোটি টকা ঘূৰাই গৈছে বুলি সেইদিনা ছ'চিয়েল মিডিয়াত মানে কৈছে গতিকে সেইটো বিৰাট লাজৰ কথা কাৰণ এই অঞ্চলত বিভিন্ন কাম আছে ৰাস্তা বনাব লগা আছে দলং ব্ৰিজ বনাব লগা আছে অন্যান্য স্কুল কলেজ বনাব লগা আছে সেইবিলাক তেওঁলোকে মানে ভালকৈ কিবা কৰা নিদিয়ে প্লেনিং কৰি বনোৱা নাই প্লেনিং নকৰাৰ কাৰণে আজি এইখিনি গতিকে হাইগ্ৰামাৰ দিনতো এনেকুৱা পইচা ঘূৰি যোৱা নাছিলোঁ আমি যিমানখিনি টকা পইচা পাইছিলোঁ আমি চব খৰচা কৰিছিলোঁ তো আৰু বহুখিনি আছে বনাব লগা আছে আজি ব্ৰিজ বনাব লগা আছে ঘৰামাৰাতে এটা ব্ৰিজ বনাব লগা আছে আৰু দলে বলে এতিয়া চুবা মানে বিপিএফ দলক মাতি পেলাই আজি সেই দলত যোগদানত আহিছে যোগদান কৰিছে আমি মানে ধন্যবাদ প্ৰতিদিনে যোগদান অব্যাহত আছে এই ক্ষেত্ৰত কেনেকুৱা নিৰ্বাচনটো কেনেকুৱা হ'ব 30 তাৰিখত আমাৰ হলিচকত হ'ব জালুকবাৰী হলিচকত হ'ব 3 তাৰিখত আমাৰ ঝাৰগাঁও ভেৰগাঁও সভাত ট্ৰেইনিং কাৰ্যসূচী আছে 10 আগষ্টত আমাৰ মৌগাঁৱত ট্ৰেইনিং কাৰ্যসূচী আছে গতিকে সেইদিনা ৰাইজবিলাকে এতিয়া মাতি পেলাই এই দলত যোগদান মানে কৰিছে গতিকে কিয় কৰিছে আপোনালোকে সেইবিলাক মানে অৱগতই হয় আপোনালোকে সেইটো জানিছে এতিয়া কাৰণ প্ৰমোদ বড়ো চৰকাৰৰ দিনত BTC অঞ্চলত কোনো চেফগাৰ্ড